हेलो फ्रेंड्स नमस्कार। আজি মই আপোনালোকক একদম সাধাৰণভাৱে এখন ভাজি বনোৱা দেখাম। আপোনালোকে সবে হয়তো জানিবও পাৰে ৰঙালাও আলুৰ লগত মই শুকান মাছ দি পেলাই বনাম আৰু তাৰ কাৰণে মই লৈছো এয়া পিয়াজ দুটা কাটি লৈছো, শুকান মাছ এয়া ধুই ধাই কাটি লৈছো আৰু এয়া হৈছে আদা পেষ্ট। মই এনেকৈ আদা পেষ্ট বনাই থৈ দিওঁ, আপোনালোকক আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ। আৰু এয়া হৈছে নহৰু, আদা লাগিব, নহৰু লাগিব আৰু লগতে ৰঙালাও ভাজি বনালে মই ইয়াৰ বাকলিখিনি কেতিয়াও পেলাই নিদিওঁ, ইয়াৰ বাকলিখিনি চাটনি বনাওঁ আৰু এইফালে মই চাটনিৰ কাৰণে বাকলিখিনি উতলিবলৈ দিছোঁ। আৰু লাগিব কেঁচা জলকীয়া দিম, অকণমান জ্বলা হ'লে ভাল লাগে। কেঁচা জলকীয়া লৈছোঁ, আচলতে মই জলকীয়া ছিঙি থোৱা নাছিলোঁ, পাহৰি গ'লোঁ। এয়া জলকীয়াকেইটা মই ফালি ফালি দিম। এয়া প্ৰথমতে আমি তেলখিনিত মাছখিনি ভাজি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে মাছখিনি ভাজি লৈছোঁ। আৰু সেই একেখিনি তেলতে পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এনেকৈ আচলতে সকলোৱে বনায়, চবেই খায় আৰু এইকণ ভাজি খাই খুব ভাল লাগে। ইয়াৰ লগত ভাতৰ লগত আপোনাক দাইলো দৰকাৰ নহয়। যিসকলে বেয়া পায় তেওঁলোকৰ কথা বেলেগ আৰু মই এনেকৈ খুব ভাল পাওঁ বনাই পেলাই। আৰু যিসকলে নাজানে সেইসকলৰো কামত আহিব বুলি মই ভাবোঁ। আৰু মই মোৰ পেজত এই ভাজিকণ ৰাখি থৈছোঁ বনাই, যাতে মোৰ পিছত ছোৱালীয়েও চাব পাৰে। সেইকাৰণে মই প্ৰত্যেকটো সৰু সৰু বস্তু মোৰ পেজত আচলতে মই সাঁচি থৈ যাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে এনেকৈ যিসকলে নাই বনোৱা সেইসকলে এদিন বনাই চাব, খুব ধুনীয়া হয় খাবলৈ। গেছ বঢ়াই দিয়া নাই, একদম চিমত দি থৈছোঁ আৰু এনেকৈ চিমত দি পেলাই পিঁয়াজখিনি ভাজিব, নহ'লে জ্বলি যাব। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ। এইফালে এয়া দুই তিনি পিচমান এয়া শুকান মাছ মই পুৰি লৈছোঁ। এনেকৈ আমাৰ ঘৰত আচলতে দুভাগ বনাব লগা হয়, চবেই নাখায় মানে ঘৰত ৰঙালাও দি পেলাই। চ' এইখিনি মই চাটনি বনাম। চাটনিটো আপোনালোকে চবেই জানেই, চাটনি এইখিনি মই পুৰিলোঁ আৰু এইফালে মই পিঁয়াজ কাটি থৈছোঁ। আৰু এইখিনি আপোনালোকে মিক্সিত মাৰি পেলাইও পিঁয়াজৰ লগত খাব পাৰে বা হাতেৰে টুকুৰি টুকুৰিকৈ সৰু সৰুকৈ কাটিও খাব পাৰে, নিজৰ ইচ্ছাৰ কথা। গতিকে মই এই চাটনিকণো আপোনালোকক বনাই দেখুৱাম। আমি তাতে অলপ নহৰু পেষ্ট দিম, আদা, নহৰু আদাকণ পিঁয়াজ ভাজি থাকোঁতে মই নিদিওঁ, কাৰণ পিছত দিওঁ এনেকৈ গোন্ধটোৰ কাৰণে। পিছত দিলে মানে গোন্ধটো খুব ধুনীয়া হয়। সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি অকণমান জিৰা, আৰু একো মই অন্য মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি দিব বিচাৰে একদম নমাবৰ সময়ত মিট মছলা অকণমান দিব পাৰে। আৰু এতিয়া গেছটো চিমত দি ঢাকনা লগাই দিছোঁ, পানী নিদিব, চিমত দি পেলাই সিজিবলৈ দিব। এইফালে মই শুকান মাছখিনি একদম টুকুৰি টুকুৰিকৈ কাটি লৈছোঁ। আপোনালোকে খুন্দনাটো মাৰি ল'ব পাৰে আৰু গোটেই বস্তুখিনি পিঁয়াজৰ সৈতে আপোনালোকে মিক্সিটো মাৰি খাব পাৰে। আচলতে চাটনি বহুত ধৰণেৰে খাব পাৰি। মই আজি এনেকৈ বনালোঁ, খুন্দনাত নামাৰি হাতেৰে কাটি বনালোঁ। মই নিমখ একদম অকণমান লৈছোঁ, কাৰণ এয়া শুকান মাছত নিমখ থাকেই। গতিকে খাই চাব, যদি আপোনালোকে কম পায় তেতিয়া দি ল'ব। মই একদম সামান্য অকণমান এচিকোত নিমখ দিছোঁ, জলকীয়া দিলোঁ আৰু নেমু একফাল চেপি দিম আৰু অকণমান মিঠাতেল দিম। প্ৰথমতে আমি এইখিনি সানি ল'ম।
যিহেতু হৈ গ'ল, এতিয়া এইখিনি অলপ চাই লওঁ। ৰঙালাও ভিজিছেই। এতিয়া ইয়াৰ পৰা নিজে পানী ওলাইছে, দেখিছেনে? মই এনেকৈ চব্জি বনালে কেতিয়াও পানী নিদিওঁ, ইয়াৰ পানীখিনিতে সিজিবলৈ দিওঁ, তেতিয়া খাবলৈ সোৱাদ হয়। পানী দিলে অলপ বেলেগ হৈ যায় খাবলৈ। আৰু এতিয়া ইয়াতে মই শুকান মাছখিনি দি দিম। এনেকৈ মাছখিনি দিয়াৰ পাছত যদি আপোনালোকে পানী নিদিয়াকৈ খাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেকৈ চিমত দি অলপ দেৰি সিজাই পেলাই নমাই থৈ দিব পাৰিব। আৰু যদি ঘৰত কোনোবা বয়োজ্যেষ্ঠ মানুহ থাকে বা এনেকুৱা মাছবোৰ যিহেতু অকণমান টান হয় খাবলৈ, গতিকে তেতিয়া আপোনালোকে ভাজিকণত অকণমান পানী দি দিব। পানী দি পেলাই অলপ সিজিবলৈ দিব। বহুত ধুনীয়া কোমল হৈ যায় শুকান মাছখিনি, তেতিয়া খাবলৈ ধুনীয়া হয়। আৰু যদি এনেকৈ টানকৈ খাব পাৰে, তেতিয়াহ'লে এনেকৈ অলপ দেৰি ভাজি পেলাই নমাই থ'ব। এনেও শুকান মাছখিনি ভাজি দিয়াৰ পাছত কোমলেই হৈ যায়, হ'লেও পানী দি দিলে মানে খাবলৈ অলপ বেছি কোমল হৈ যায়। এতিয়া আমি এইখিনি আকৌ 10 মিনিটমানৰ কাৰণে ঢাকন মাৰি থ'ম, তাৰপাছতে আমাৰ ভাজি হৈ যাব। এয়া আমাৰ শুকান মাছ দিয়া ৰঙালাও ভাজি হৈ গ'ল। আমাৰ ৰঙালাও দিয়া শুকান মাছৰ ভাজি এইখিনি হৈ গ'ল। বহুত ধুনীয়া লাগে। এইখিনি গৰমে গৰমে যদি আপোনালোকে গৰম ভাতৰ লগত খায়, মানে ইয়াত কোনো দালিৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে এনেকৈ খাই চাব, চাই পেলাই কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিলে। আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ পেজটো লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, যাতে আন 10জনেও মোৰ ভিডিঅ'সমূহ পায়। আৰু লগতে এইখিনি হৈছে ৰঙালাওটোৰ পৰা যিখিনি বাকলি ওলাইছিলে, মই সেই বাকলিখিনি কেতিয়াও পেলাই নিদিওঁ, প্ৰায় মই চাটনি বনাই খাওঁ। এইখিনি মই ৰঙালাও বাকলি দি চাটনি বনালোঁ। আৰু এই চাটনিৰ ৰেচিপিটো যিসকলে পোৱা নাই, আপোনালোকে মোৰ ইউটিউব চেনেলটোতো পাব বা মোৰ পেজতো আছে, আপোনালোকে চাব পাৰিব। বহুত ধুনীয়া হয় খাবলৈ। আৰু বাকলিসমূহ নেপেলাই এনেকৈ চাটনি আপোনালোকে খাব পাৰিব। গতিকে বনাই চাবচোন এবাৰ। আৰু এইফালে চাটনি দুখন ওলালে, এফালে শুকান মাছৰ চাটনি, এইফালে ৰঙালাও বাকলি চাটনি, আৰু এইফালে শুকান মাছ দিয়া ভাজি। গতিকে এনেকৈ আপোনালোকে বনাই চাব। আৰু মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।